নমস্কাৰ, মই নৱজিত বৰা আৰু আপোনালোকে চাই আছে প্ৰিয়াংশী ৱৰ্ল্ড। আৰু আজি প্ৰিয়াংশীৰ অন্নপ্ৰাশন হৈ আছিলে আৰু সেই অন্নপ্ৰাশন উপলক্ষে তেওঁলোকৰ গৃহত এভাগী দিহানাম অনুষ্ঠিত কৰিলে আৰু মোকো আমন্ত্ৰণ জনালে। গতিকে অসমৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে চোৱাৰ লগতে আপোনালোকৰ বন্ধুবিলাকেও যাতে চাব পাৰে তাৰ বাবে আপোনালোকে শ্বেয়াৰ অপশ্যনটো টিপিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিঅ'বোৰ চাব। ধন্যবাদ।
Thank you.